Morigaon তেলাহী চাৰিআলিৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ। Morigaon তেলাহীৰ আপা কাৰ্বিগাঁও জয়ন্ত বৰদলৈ দ্বিতীয় কন্যা জনু ইংটিপিৰ বয়স 19 বছৰ। যোৱা ইংৰাজী 12 ফেব্ৰুৱাৰী সোমবাৰে পুৱা 11 মান বজাত তেলাহী চাৰিআলিলৈ যোৱা পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিছে জনু ইংটিপিৰ পিতৃ আৰু ভগ্নীয়ে। প্ৰাপ্ত তথ্য অনুসৰি জনু ইংটিপি চেণ্ট্ৰেল ধৰমটোল মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী আছিল। ইতিমধ্যে পিতৃ জয়ন্ত বৰদলৈ ধৰমটোল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি যদিও এতিয়ালৈকে ধৰমটোল আৰক্ষীয়ে যুৱতীগৰাকীৰ কোনো ধৰণৰ সংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই বা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিহে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ সম্ভেদ পায় তেন্তে 9365276044 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ আৰু ভগ্নীয়ে কাতৰভাৱে অনুৰোধ জনাইছে। সেইখন 12 তাৰিখ আছিলে হাই ছেকেণ্ডেৰী ফাইনেল সেইদিনাখন 1 বজাৰ পৰা পৰীক্ষা হয়। 1 বজাৰ পৰা পৰীক্ষা মানে কি আৰু দিব যাব লাগে 10টা 10:30 বজাত আৰু চাৰিআলিত যাওঁ মোকো কৈ যোৱা নাই, কৈছে হেৰি ভাত খাবি নেকি মোক সুধিছে। মই কৈছোঁ মই নাখাওঁ, তই খাই ল। তাৰপিছত পঢ়িব লাগে। তাৰপিছত মই অকণমান সময়ৰ পিছত বিচাৰিছোঁ পোৱা নাই। তাৰপিছত চবতে বিচাৰিলোঁ। গাঁৱতো ক'তো নাযায়, দুঘৰত যায়, গ'লে আইতা ঘৰত যায় আৰু এই বা এজনী ঘৰত যায়। দুঘৰত বিচাৰিলোঁ নাই পোৱা। তাৰপিছত কৈছে আইতাই ককাই কৈছে কি হেৰি চাইকেলখন লৈ পেলাই চাৰিআলিত গৈছে। চাৰিআলিত গ'লেতো 10 মিনিট, কমেও 10 মিনিট সময়। তাৰপিছততো ৰিটাৰ্ণ আহিব ন, কিবা যদি বস্তু প্ৰয়োজন হৈছে মোক ক'ব লাগিব। পোৱা নাই, কোনো মানে হেৰি পোৱা নাই আৰু আমি থানাটো কালি দিলোঁ, এজাহাৰ এখন দিছোঁ। থানাই কি কৰে এতিয়া, থানাই মানে হেৰি কৰি দিম কৈছে আৰু এনেকৈ আৰু মানে কি তাৰ কোনো এড্ৰেছো মানে কি মোবাইল লগত নাই। মোবাইল লগত থাকিলে কিবা এটা গম পোৱা গ'লে হয়, মানে ফোন এটা কৰি। এতিয়া মোবাইলো নাই, নিয়া নাই। তাই এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিব মানে ফাইনেল দিব আছিলে, সেইদিনাখনেই পৰীক্ষা আছিলে আবেলি 1 বজাৰ পৰা, মানে আগতেই তাৰ এনেকুৱা এটা হৈ গ'ল। এতিয়া তাৰ কাৰণে এতিয়া আমি অকণমান মানে হেৰি কৰি আছোঁ আৰু কি কৰিম আৰু চিন্তাতে আছোঁ। নোপোৱালে কিবা এটা খবৰ পালেতো মানে গম পালোঁ হ'ব ন, কিবা হৈছে বা ক'ৰবাত গৈছে, কাৰোবাৰ লগত গৈছে। গ'লেও বাৰু যদি ভালে ভুলে আছে তেনেকৈ যদি কিবা এটা হৈছেও তথাপি আমি যদি গম পালোঁ হয়, তেও মনটো ভাল লাগিলে হয় বোলে দে কিবা এটা হৈছে, নহয় ইফাল নহয় সিফাল এনেকুৱা আৰু সেইটোকে আৰু তাৰপিছত কি ক'ম, কি আহ্বান কৰিম মানে এতিয়া যদি ক'ৰবাত আছে মানে গম পালে আৰু তাৰপিছৰখিনি আৰু কি হয় সেইটোৱে আৰু। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, নিয়মীয়া খবৰ।